তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিসকলে নিৰলসভাৱে এই শিক্ষা অনুষ্ঠানৰ উন্নতিৰ কাৰণে কাম কৰি আছে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে মৰম আৰু শুভেচ্ছা জনালোঁ। তাৰ লগে লগে অসমৰ নতুন পুৰুষৰ ভৱিষ্যতৰ বাবে প্ৰাণ দিয়া জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আপোনালোক সকলোলৈকে প্ৰণাম কৰি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। এই শিক্ষা অনুষ্ঠানৰ এই মহাৰথৰ জয়ন্তী অনুষ্ঠানত আমন্ত্ৰণ পোৱাটো এটা সৌভাগ্যৰ বিষয় আৰু উদযাপন কমিটিয়ে এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ যুগল বৰা মহোদয় প্ৰমুখে আন সকলোৱে এই অনুষ্ঠানলৈ যে আমন্ত্ৰণ জনালে, বিশেষকৈ এই অঞ্চলৰ অভিভাৱক সন্মানীয় বিধায়ক সন্মানীয় উৎপল বৰা মহোদয় এই অনুষ্ঠানত জড়িত হ'বলৈ যি সুবিধা দিলে তাৰ বাবে উদযাপন কমিটিৰ বৰকাকতি ছাৰকে ধৰি বৰা ছাৰকে ধৰি বৰা ডাঙৰীয়াকে ধৰি সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এখন শিক্ষা অনুষ্ঠানৰ মহাৰথৰ জয়ন্তী মানেই এই অনুষ্ঠানটো এখন পবিত্ৰ তীৰ্থস্থানত ৰূপায়িত হয় আৰু তেনে এটা অনুষ্ঠানত জড়িত হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে এই অনুষ্ঠানত জড়িত হ'বলৈ সুবিধা দিয়াৰ কাৰণে সকলোকে বিদ্যালয় পৰিয়ালৰ উদযাপন কমিটি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়ে আমি সকলোৱে আশা কৰি থকা কিছু ঘোষণা দি গ'ল আৰু সেইকাৰণে মোৰ পোনপ্ৰথমেই আমি মনেৰে সেইখিনি কথাই প্ৰকাশ কৰিম বুলি ভাবি আছিলোঁ। সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীয়ে সেই কথা প্ৰকাশ কৰিলে, সেই কথা ঘোষণা কৰিলে আৰু তাৰ বাবে সন্মানীয় শিক্ষামন্ত্ৰী সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়ক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ছাত্ৰ অনুষ্ঠানৰ পৰা এই শিক্ষানুষ্ঠানলৈ আমি আহোঁতে আমি একোটা কিতাপৰ টোপোলা আমি লৈ আহোঁ। আজি বৰ ডাঙৰ কিতাপৰ টোপোলা লৈ অহা নাই, কিন্তু আমাৰ পৰম্পৰা মই সম্পূৰ্ণ কৰিব খুজিছোঁ। মোৰ ছাত্ৰ সন্থাৰ যিহেতু জন্ম দিয়া ছাত্ৰ অনুষ্ঠানৰ প্ৰথম সভাপতি অসমৰ মাটিত ছাত্ৰ অনুষ্ঠান জন্ম দিছিল। যেতিয়া আমাৰ ইয়াত শিক্ষা অনুষ্ঠান নাছিল তেতিয়া কলিকতাত আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ গৈছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। ইয়াত যেতিয়া উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হ'ল, ছাত্ৰ সমাজ ইয়াত যেতিয়া আহি গ'ল, এই শোণিতপুৰ জিলাৰে চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত চিন্তাত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম সভাপতিত্বত লতাশিল খেলপথাৰ অসম ছাত্ৰ সন্মিলনী গঠন হৈছিল আৰু তেখেতৰ এই বাণী আৰু ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৱলী এই কিতাপ আমি কেইখনমান আমি লৈ আহিছোঁ আৰু আজি মহাৰথৰ জয়ন্তী উপলক্ষে কলিঅসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই বিদ্যালয় পৰিয়াললৈ এই কিতাপখিনি আমি আগুৱাবলৈ বিচাৰিছোঁ। আৰু এই কিতাপখিনি আজি সভাৰ সভাপতি সন্মানীয় আমাৰ হাতেৰে সন্মানীয় আনন্দ গগৈ ছাৰ আৰু এই বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় যুগল বৰা ছাৰৰ হাতত ছাত্ৰ সন্থাৰ বন্ধুসকলক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মৃদুল বৰকাকতি আমাৰ সহকাৰী সম্পাদক, প্ৰজ্ঞান ভূঞা আমাৰ এই অঞ্চলৰ মৃদুল, সন্মানীয় সভাপতি মহোদয় আৰু মহোদয়, বিভিন্ন কাৰ্যসূচীৰে এই মহাৰথ জয়ন্তীৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু বিশেষকৈ যোৱাকালি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা মত বিনিময় অনুষ্ঠান আৰম্ভ হ'ল। বিভিন্ন ধৰণে মত বিনিময় কৰা হ'ল আৰু আমি প্ৰত্যেকে আমি এটা কথা উপলব্ধি কৰোঁ, আমি বিদ্যালয়ত পঢ়োঁ, মহাবিদ্যালয়ত পঢ়োঁ, বিশ্ববিদ্যালয়লৈ যাওঁ, উচ্চ শিক্ষাৰ অনুষ্ঠান যলৈকে নাযাওঁ কিয় আমাৰ বিদ্যালয়খনৰ প্ৰতি আমাৰ যিটো আত্মীয়তা থাকে সেইটো একেবাৰে সুকীয়া। আৰু সেইবাবে এই অনুষ্ঠানটোৰ লগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সম্পৃক্ত কৰি ৰাখিবৰ কাৰণেই এটা লক্ষ্য আগত ৰখা হৈছে আৰু ইয়াৰ প্ৰাক্তন ছাত্ৰসকলৰ দীঘলীয়া তালিকা উলিয়াই দিয়া হ'ল। এখন দীঘলীয়া তালিকা যি প্ৰাক্তনসকলে অসমৰ বিভিন্ন ক্ষেত্ৰত, জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত দক্ষতাৰে নেতৃত্ব লৈ আছে, অসমৰ সুনাম কঢ়িয়াইছে। সকলোতে কেৱল এই বিদ্যালয়ৰ প্ৰাক্তন
সকলৰ নাম পোৱা যায়। নাম গ'লে তাৰ তালিকা দীঘলীয়া, নামৰ অন্ত নাই। আৰু সেইকাৰণে এই মহানগৰ জয়ন্তীৰ এই ক্ষণত এই বিদ্যালয় পৰিয়ালে অসমৰ জাতীয় জীৱনত যি বৰঙণি আগবঢ়াই আহিছে, যি অৰিহণা আগবঢ়াই আহিছে, তাৰ বাবে আমি অসমৰ জাতীয় জীৱন, অসমীয়া জাতি এই বিদ্যালয় পৰিয়ালৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আৰু আমি আশা কৰিম এই মহানগৰ জয়ন্তীৰ পৰা যে আগন্তুক দিনত এই বিদ্যালয়ে প্ৰজন্মই তেনে মানৱ সম্পদ সৃষ্টি কৰিবলৈ সক্ষম হ'ব, যি মানৱ সম্পদে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব, অসমৰ জাতীয় জীৱনক বলিষ্ঠভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিব। আৰু সেইবাবে প্ৰজন্মই এই বিদ্যালয়ে অসমৰ বিভিন্ন স্তৰত যিধৰণে মানৱ সম্পদ আগুৱাই দিছে, ভৱিষ্যতৰ দিনতো সেই আশাই আমি মনত কৰিছোঁ। তাৰ লগে লগে এটা কথা অতি উল্লেখনীয়, প্ৰাক্তনসকলৰ যিটো ভূমিকা। এটা কথা ঠিক যে কলাবাৰী অঞ্চলৰ ঐতিহ্য সম্পৰ্কত আমি ইতিমধ্যে সকলোৱে জানো, আজি বিভিন্ন ভাষণত এই কথা প্ৰকাশ পোৱা হৈছে। ইয়াৰ কলা সংস্কৃতি, আধ্যাত্মিক ভেটি, ইয়াৰ শৈক্ষিক নেতৃত্ব, ইয়াৰ বিশালতা, এই সকলো কথা আমি মৰ্মে আমি সকলোৱে আমি উপলব্ধি কৰিছোঁ। আৰু তাৰ কাৰণে আমি সদায় চিৰকৃতজ্ঞ। কিন্তু প্ৰাক্তনসকলৰ ভূমিকা অত্যন্ত সুকীয়া। ইয়াত কলাবাৰী অঞ্চলৰ যি কিছুমান কলাবাৰী অঞ্চল আছে, কিছুসকলে অসমৰ বিভিন্ন প্ৰান্তত নেতৃত্ব লৈছে, কিছুসকলে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত গৈছে, আৰু কিছুসকলে পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰলৈ যাবলৈ সক্ষম হৈছে, অসমৰ সুনাম কৰি আহিছে। কিন্তু সকলোৱে কিন্তু আমি ক'বলৈ কৈ গৈছে যে কলাবাৰী আমাৰ, এই বিদ্যালয়খন আমাৰ। এই আমাৰ বুলি শব্দটো যিটো ক'বলৈ আৰম্ভ কৰিছে বা কৈ আছে ভিতৰত, সেইটোৱে মই ভাবোঁ যে এই বিদ্যালয়ৰ আটাইতকৈ ডাঙৰ শক্তি, এই অঞ্চলটোৰ ডাঙৰ শক্তি। আজি উৎপল বৰা ডাঙৰীয়া আছে, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰিছে। এই বিদ্যালয়ত ইয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্ত তেখেতে ক'লে যে এই তেখেতৰ গোটেই পৰিয়ালে ইয়াত শিক্ষা গ্ৰহণ কৰা, আৰু এখন দীঘল তালিকা, দিগন্তৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৈছে, আৰু এখন দীঘলীয়া তালিকা, নাম গ'লে ৰৈ যাব। কিন্তু প্ৰাক্তনসকলৰ সকলোৱে এটাই চিন্তা, এইখন আমাৰ বিদ্যালয়, এই কলাবাৰী আমাৰ। মোক একেবাৰে শিক্ষাগুৰুৱে কোৱা কথা মোৰ মনত পৰিছে। শিক্ষাগুৰুগৰাকী কৈছিল যে সদায় এটা কথা মনত ৰাখিলে আমি কেতিয়াও পিছ পৰি থকাৰ কোনো কথা ভাবিব নোৱাৰোঁ। আমি কোনোগুণে ভাবোঁ আমি পাৰিমনে, আমি আগবাঢ়ি যাব পাৰিমনে, কেনেকৈ আগবাঢ়ি যাব পাৰিম। তেখেতৰ চিন্তাই মনোবল প্ৰকাশ কৰিছোঁ, আৰু আজি এই কথা ইয়াত দেখিবলৈ পাইছোঁ। আৰু সেই বিষয়টো হ'ল, মোক শিক্ষাগুৰুগৰাকীয়ে কৈছিল যে মোৰ কাম, মোৰ ঠাই মোৰ আপোন হওক, মোৰ ঠাই মোৰ আপোন হওক, মোৰ শিক্ষানুষ্ঠান মোৰ আপোন হওক, মোৰ অসমখন মোৰ আপোন হওক। আজি ইয়াৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানখনক নিজৰ আপোন, নিজৰ সপোন কৰি লৈছে। যিখন মোৰ শিক্ষানুষ্ঠান, মই য'তেই নাথাকোঁকে মোৰ সপোন। আৰু আমি প্ৰত্যেকেই যদি কলাবাৰীৰ এই ছাত্ৰ ছাত্ৰীসকলৰ, প্ৰাক্তনসকলৰ চিন্তা যদি আমি অসমৰ প্ৰত্যেকটো অঞ্চলত ল'ব পাৰোঁ যে মোৰ ঠাই মোৰ আপোন হওক, মোৰ কলাবাৰী মোৰ আপোন হওক, মোৰ সপোন হওক, কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ আপোন হওক, সপোন হওক, মোৰ অসমখন মোৰ আপোন হওক, সপোন হওক। সকলোৱে যদি কলাবাৰীৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বা কলাবাৰী অঞ্চলৰ ৰাইজৰ এই চিন্তা যদি আমি হৃদয়ত স্থাপন কৰি যদি আমি আগুৱাই যাব পাৰোঁ, প্ৰত্যেক অঞ্চলৰ ৰাইজে যদি এই কথা ভাবে, প্ৰত্যেক অঞ্চলৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, মহিলা পুৰুষ সকলোৱে যদি এই কথাই ভাবে, মোৰ ঠাই মোৰ আপোন হওক, মোৰ সপোন হওক, মোৰ গাঁওখন মোৰ আপোন হওক, মোৰ সপোন হওক, মোৰ শিক্ষানুষ্ঠানখন মোৰ আপোন হওক, সপোন হওক, মোৰ অসমখন মোৰ আপোন হওক, সপোন হওক, এই দৃষ্টিভংগী আগবাঢ়ি গ'লে আমি কলাবাৰী, আমি অসমখনক আমি বলিষ্ঠভাৱে আগবাঢ়ি নিবলৈ সক্ষম হ'ব পাৰিম। আৰু সেইবাবে ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু কলাবাৰীৰ সকলোকে এই চিন্তাক আগুৱাই নিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এই কথা আমি কৈ যাব পাৰোঁ, অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁতে আমি এই কথাই কৈ যাম যে কলাবাৰীত গৈছিলোঁ, মহাৰাজৰ জয়ন্তী উৎসৱত অংশগ্ৰহণ সুবিধা পাইছিলোঁ, আৰু এই চিন্তা আমি দেখি আহিলোঁ, আৰু এই চিন্তাক আমি সকলোৱে অনুগত কৰি আগবাঢ়ি যোৱা উচিত। মোৰ ঠাই মোৰ আপোন হওক, সপোন হওক, মোৰ শিক্ষানুষ্ঠানখন মোৰ আপোন হওক, সপোন হওক, মোৰ অসমখন মোৰ আপোন হওক, সপোন হওক। তাৰ লগে লগে আজি মোৰ ঋণাত্মক কথা কয় এইটো পৰিৱেশ নহয়, আমি সকলো ইতিবাচক কথা পাতি আমি আগবাঢ়ি যাব লাগিব। মহাৰাজৰ জয়ন্তী এই উৎসৱৰ লগে লগে আমি এৰি অহা দিনবোৰ আমি তেনেকৈ এৰি আহিলোঁ, আৰু ইয়াৰ পিছত আমি অহা 100 বৰ্ষ আমি তেনেকৈ উদযাপন কৰিম।
তাৰ বাবে আমাৰ ৰূপৰেখা অংকন কৰা অত্যন্ত প্ৰয়োজন। মোৰ প্ৰিয় বিশ্বাস ইয়াৰ পৰিচালনা কমিটি, ইয়াৰ সময়ৰ অধ্যক্ষ মহোদয়, প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু ইয়াৰ সময়ৰ বিধায়ক সকলোৱে মিলি, ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৱে মিলি এই মহাৰাজৰ জয়ন্তীৰ পৰা শতবৰ্ষলৈ এই যাত্ৰা আমি কেনেকৈ অতিক্ৰম কৰিম আৰু ইয়াৰ ৰূপৰেখা কেনেকৈ আমি অংকন কৰিম, ভৱিষ্যতে আমি কেনেকৈ আগুৱাই নিব পাৰিম, ইয়াৰ পিছৰ প্ৰজন্মক আমি কেনেকৈ সফলতাৰ পথেৰে আমি আগুৱাই নিব পাৰিম, সেই ৰূপৰেখা অংকন কৰিবলৈ আপোনালোক সকলোৱে সফল হ'ব, সক্ষম হ'ব, তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ। এই বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী আমি যদি ভাবোঁ যে বিদ্যালয় চৌহদৰ মাজতে এই চিন্তা আবদ্ধ থাকিব লাগে, অকল খোলাবাৰীৰ মাজতে আবদ্ধ থাকিব লাগে বা বৃহত্তৰ গহপুৰৰ মাজতে আবদ্ধ থাকিব লাগে, এটা কেতিয়াও শুদ্ধ নহয়। ইয়াৰ পৰা আমি বাৰ্তা দিব লাগে সমগ্ৰ অসমত এটা বাৰ্তা দিব লাগে, যোগাত্মক বাৰ্তা দিব লাগে যে আমি কি ধৰণে আগুৱাই যোৱাৰ প্ৰয়োজন। সেই বাৰ্তাটো প্ৰেৰণ কৰাটো অত্যন্ত প্ৰয়োজন। কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতীত কি আছিল ৰোমন্থন কৰা হৈছে, বৰ্তমানৰ কথাই পতা হৈছে, ভৱিষ্যতৰ ৰূপৰেখা অংকনৰ কথাই ভাবিছোঁ। একে সময়তে কেৱল কলাবাৰী নহয়, গোটেই অসমলৈ বাৰ্তা দিয়া উচিত যে যোগাত্মকভাৱে আমি এই ধৰণে আগুৱাই যোৱাৰ প্ৰয়োজন, যোগাত্মকভাৱে এই ধৰণে আগুৱাই যোৱাৰ উচিত। সেই বাৰ্তা প্ৰেৰণ কৰাটো অত্যন্ত প্ৰয়োজন। সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা কৈ দিছে যে মাতৃভাষা মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ জৰিয়তে অব্যাহত থাকিব লাগে। আমি সকলো অসম ছাত্ৰ সন্থাই অসমৰ প্ৰতিগৰাকী অসমৰ ৰাইজে মনে প্ৰাণে ভবা কথা এইটোৱে যে অসমীয়া ভাষা মাতৃভাষা আৰু চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠানৰ জৰিয়তে অব্যাহত ৰখাটো অত্যন্ত প্ৰয়োজন। এইটো সময়ৰ আহ্বান আৰু সেইবাবে আমি অতীতৰ কথা পৰ্যালোচনা কৰি বৰ্তমানৰ বুকুত ধৰি থৈ অতি সাৱধানেৰে ভৱিষ্যতৰ বিষয়ে আমি আগবাঢ়ি যোৱাৰ প্ৰয়োজন। আৰু ভৱিষ্যতৰ বিষয়ে আগবাঢ়ি যাওঁতে কি উচ্চ কৰি আমি আগুৱাই যোৱাৰ প্ৰয়োজন। আৰু সেই কথাটি হ'ল অতীত আছিল আমাৰ অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা। সেই অতীতক আমি ৰোমন্থন কৰিব লাগিব। বৰ্তমানৰ যিটো পৰিস্থিতিত আমি তাত খোজ লৈ ভৱিষ্যতৰ দিশে সাৱধানেৰে আমি আগবঢ়াব লাগিব। কিন্তু সাৱধানেৰে আগবঢ়ালে আমি কি উচ্চ কৰি যাব লাগিব আৰু কি উচ্চ কৰি ভাবি যাব লাগিব যে আমি চৰকাৰী খণ্ড অসমীয়া মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ জৰিয়তে আমি অব্যাহত ৰাখিব লাগিবই। আজি আৰু সন্মানীয় অধ্যক্ষ মহোদয়ৰ লগত কথা পাতোঁতে চাই ক'লে যে এতিয়া আমাৰ এইখন শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ হাৰ বাঢ়িছে। ইয়াক দুপদ দুপে আগুৱাই নিয়াৰ পৰিকল্পনা হৈছে, চিন্তন হৈছে, মন্থন হৈছে, কৰ্মণ হৈছে, কি ধৰণে বিদ্যালয়ক আগুৱাই নিয়াৰ প্ৰয়োজন। আৰু আজিও সেই দিশে আমি আগুৱাই যাব লাগিব। অসমীয়া ভাষাৰ লগে লগে এতিয়া বড়ো ভাষাক অষ্ট অনুসূচীলৈকে স্বীকৃতি দিয়া হ'ল। তাৰ লগে লগে ৰাভা, মিচিং, তিৱা, টাই, কাৰ্বি প্ৰাথমিক পৰ্যায়লৈকে স্বীকৃতি দিয়া হৈছে। অসমীয়া ভাষাৰ লগে লগে মাতৃভাষা মাধ্যমৰ সকলো শিক্ষানুষ্ঠান, চৰকাৰী মাধ্যমৰ সকলো শিক্ষানুষ্ঠানৰ জৰিয়তে আমি অব্যাহত ৰখাটো অত্যন্ত প্ৰয়োজন। কোনোবাই ভাবে যে সক্ষম নে সম্ভৱ, কোনোবাই ভাবে হ'বনে, নহয়, কোনো কথা নাই। ইয়াৰ বিভিন্ন দ্বন্দ্ব আছে, চিন্তাৰ দ্বন্দ্ব আছে আৰু এই চিন্তাৰ দ্বন্দ্ববোৰ আমি অতিক্ৰম কৰিব পাৰিব লাগিব। আৰু মই ভাবোঁ সন্মানীয় শিক্ষামন্ত্ৰীগৰাকী ইয়াত আছে, বিধান আছে তেওঁ মহোদয়, তেখেতে ইতিবাচক চিন্তাৰে গোটেই প্ৰকাশ কৰিছে। আৰু আমি এই দ্বন্দ্ব অতিক্ৰম কৰি যাবৰ বাবে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় আৰু অসম চৰকাৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। এই দ্বন্দ্বক আমি অতিক্ৰম কৰিবই লাগিব। আৰু ৰজা ঘৰৰ ইয়াত সম্পূৰ্ণ ধৰণৰ ইয়াত আশীৰ্বাদ লাগিব, নেতৃত্ব লাগিব। আৰু এই কথা সম্ভৱ নোহোৱাৰ কোনো কথা নাই। আৰু আমি ভাবোঁ যে ইতিবাচক বাৰ্তা আজি সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীয়ে দাঙি ধৰিছে যে অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ জৰিয়তে অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা, ইয়াক আমি পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ অত্যন্ত প্ৰয়োজন। নোৱাৰাৰ কথা নাই, দ্বন্দ্ব অতিক্ৰম কৰাৰ প্ৰয়োজন। এটা দ্বন্দ্ব আহিছে যে আমাৰ এটা প্ৰশ্ন আহি পৰে, হীনমন্যতাৰ প্ৰশ্নটো আহি পৰে যে আমি আমাৰ অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয় পঢ়ালে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সলসলকে ইংৰাজী পঢ়িব নোৱাৰিব, আমাৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ স্তৰত যাব নোৱাৰিব। এটা হীনমন্যতা প্ৰায়বোৰ আমাৰ অভিভাৱকৰ চিন্তা যে অসমীয়া মাধ্যম আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ পঢ়ুৱালে ল'ৰা ছোৱালীয়ে ইংৰাজী ক'ব নোৱাৰিব, ইংৰাজী লিখিব নোৱাৰিব, এটা হীনমন্যতা। আজি ইয়াত বয়োজ্যেষ্ঠসকলে উপস্থিত আছে।
আগতে সীমিত সা সুবিধাৰ মাজতে আমাৰ শিক্ষা গ্ৰহণ দিয়া হৈছে। হাতত কঠ লৈ শিক্ষানুষ্ঠান যোৱাৰ উদাহৰণ দিয়া আছে। কিন্তু সেই সময়তো যিয়ে শিক্ষা গ্ৰহণ কৰিছিল অসমীয়া মাধ্যম মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ শিক্ষা গ্ৰহণ কৰা সকলে আজি সলসলকৈ ইংৰাজী কথা ক'ব পাৰে, শুদ্ধকৈ ইংৰাজী লিখিব পাৰে। কিন্তু আজিৰ তাৰিখত এইটো এটা অপ্ৰিয় সত্য। আজি আমাৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ স্নাতক পৰ্যায় অতিক্ৰম কৰাৰ পিছতো ইংৰাজী কথা ক'বলৈ দিলে ভৰি কঁপি যায়, শুদ্ধকৈ ইংৰাজী আবেদন লিখিবলৈ দিলে হাত ৰৈ যায়। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল এটা সময়ত আমাৰ বিদ্যালয়বিলাকত কনভেন্স ইংলিছ কোৱা হয়। আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আছে, মোৰ আপোনালোকৰ লগত কথা কোৱাৰ দৃশ্যতা নাই, কেৱল মই অনুভৱ কৰিব পেছ কৰিব খুজিছোঁ। কাৰণ আমি দ্বন্দ্ব অতিক্ৰম কৰিব লাগিব। অসমীয়া মাধ্যম মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ জয়যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব। আৰু এটা সময়ত আমাক কনভেন্স ইংলিছ শিকাই দিয়া হ'ল। আৰু কনভেন্স ইংলিছ শিকাই দিয়াৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা পৰিস্থিতিৰ সন্মুখীন হ'ল, এটা হীনমন্যতাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি বিচাৰোঁ যে অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়টো সম্পূৰ্ণ ইংৰাজী ভাষা জ্ঞান ব্যৱস্থা কৰিব লাগে, যিটো পূৰ্বতে আছিল। এতিয়া প্ৰাসংগিকভাৱে প্ৰৱৰ্তন কৰাটো অত্যন্ত প্ৰয়োজন, যাতে অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ চৰকাৰী খণ্ডৰ পৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সলসলকৈ ইংৰাজী ক'ব পাৰে, শুদ্ধকৈ ইংৰাজী লিখিব পাৰে। আৰু এই ব্যৱস্থা আৰম্ভ হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়, অসম জাতীয় বিদ্যালয় নুনমাটি, সেইখন বিদ্যালয়ৰ কথা মই জানো, আমি জানো। সেইখন বিদ্যালয় অসমীয়া মাধ্যম ব্যক্তিগত খণ্ডৰ, কিন্তু সলসলকৈ ইংৰাজী ক'ব পাৰে, ইংৰাজী লিখিব পাৰে। অৰ্থাৎ পদ্ধতি আজিৰ তাৰিখত যিটো পদ্ধতি আমাৰ কাৰণে ভাল, যিটো পদ্ধতি ছাত্ৰ ছাত্ৰীৰ কাৰণে মংগল, যিটো পদ্ধতিয়ে অসমীয়া মাধ্যম মাতৃভাষা মাধ্যমৰ চৰকাৰী খণ্ডৰ বিজয় উলিয়াবলৈ যাওঁ, প্ৰত্যেকে কিন্তু মাতৃভাষা মাধ্যমৰ শিক্ষা গ্ৰহণ কৰা এজন ব্যক্তি। মাতৃভাষা মাধ্যমক বাদ দি এতিয়াও আমি সেই দিশে আমি আগাব যাব নোৱাৰিম। অলপ সময় নিৰৱচ্ছিন্নভাৱে পঢ়াটো একে কঠিন কাম। আৰু সেইকাৰণে আমাৰ আত্মবিশ্বাস আছে এইটো সম্ভৱ। বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁতে কৈছে, এটা লগাই দিওঁ, আমাৰ যদি বিদ্যালয়বিলাকত ভাল শিক্ষক দিয়ে, আমি বড়ো মাধ্যমত পঢ়িয়ে অসমীয়া মাধ্যমত পঢ়িলেও একেই কথা। আৰু সেইবাবে মই ভাবোঁ যে দ্বন্দ্ব অতিক্ৰম কৰিবলৈ আমি সকলো সক্ষম। কেৱল শিক্ষণ পদ্ধতি পৰিৱৰ্তন কৰি প্ৰাথমিকভাৱে দিশত আগবাঢ়ি নিয়াৰ অত্যন্ত প্ৰয়োজন। আৰু অসমীয়া মাধ্যম মাতৃভাষা মাধ্যমৰ আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা, ইয়াৰ বিজয় ধ্বজালৈ আমি আগুৱাই দিব পাৰোঁ। সেই সংকল্পৰে মহানগৰ জয়ন্তী বা সমগ্ৰ অসমত শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়োজন। সফল কাহিনী আমাৰ সন্মুখত আছে, ব্যক্তিগত খণ্ডৰ সফল কাহিনী আমাৰ সন্মুখত আছে। কি আৰ্হি তাত প্ৰয়োগ কৰি, কি চিক্ৰেট, কি গোপনীয়তা তেওঁলোকে প্ৰয়োগ কৰি তাৰ ছাত্ৰ ছাত্ৰীসকলক সফল কৰিব পাৰিছে। অসমীয়া মাধ্যমৰ যদি সেই আৰ্হিটোৱে যদি সফল হৈছে, সেই আৰ্হিটো আমি চৰকাৰী খণ্ডত যদি প্ৰয়োগ কৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগল হ'ব। আৰু আমি ভাবোঁ ইতিবাচক দিশেৰে এটা সামগ্ৰিক চিন্তাৰে আগবাঢ়ি গ'লে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। সকলো অভিভাৱক অভিভাৱিকাৰ মন আছে, প্ৰতিগৰাকী পিতৃ মাতৃৰ নিজৰ মন আছে, যাতে নিজৰ পুত্ৰ ছোৱালীক মই অসমীয়া মাধ্যমত পঢ়ুৱাম। কিন্তু হীনমন্যতাই দ্বন্দ্ব খোলাই দিয়ে, হীনমন্যতাই দুখোজ পিছুৱাই দিয়ে। গতিকে হীনমন্যতাক আঁতৰাব লাগিব, দ্বন্দ্ব অতিক্ৰম কৰিব লাগিব। আৰু আমি যদি সেই পথ যদি আমি দেখাব পাৰোঁ, সেই দ্বন্দ্বক আমি অতিক্ৰম কৰিব আমি পাৰিম। আৰু অসমৰ জাতীয় জীৱনৰ যিটো সাংঘাতিক প্ৰত্যাহ্বান, আৰু এই প্ৰত্যাহ্বানক আমি জয়ী কৰিব লাগিব। এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি জয়ী হ'ব লাগিব। আৰু এই কথা আমি আৰু আমি ইতিবাচক এই দিশকে, এই ইতিবাচক বাৰ্তা যে সমগ্ৰ অসমত বিয়পিব, সেই কথাই মই মনে প্ৰাণে কামনা কৰিছোঁ। আনটো বিষয় হ'ল ইয়াতো এগৰাকী আমি এতিয়া আকাশ চাই সকলোৱে ভাল পাওঁ। ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে। আমি প্ৰাক্তনসকলৰ কথা পাতিলোঁ, বৰ্তমানৰ কথা আমি কি বুলি ভাবিম? ইয়াত 585গৰাকী ছাত্ৰ ছাত্ৰী আছে। আমি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক আমি কি পাতিম, কি আশা কৰোঁ? অতীত পাতি দিলে অতীত আমাৰ গৌৰৱ উজ্জ্বল, অতীত আমাৰ খুব ভাল। আৰু সেইকাৰণে কৈছোঁ অতীতৰ কথা ৰোমাঞ্চন কৰি বৰ্তমানৰ বুকুত ধৰিলে অতি সাৱধানতাৰে ভৱিষ্যতৰ দিশে আমি আগবাঢ়ি যাম। আৰু কি উচ্চ কৰি আমি আগবাঢ়ি যাম। গতিকে আমি বৰ্তমানৰ চালক আমি কি আশা কৰিব পাৰোঁ? এই মহাৰাজৰ জয়ন্তীত আমি সকলো যে সমবেত হৈছোঁ, আমি কি আশা কৰিব পাৰোঁ বৰ্তমানৰ চালক লৈ? মোৰ এটা অনুভৱ কেৱল প্ৰকাশ কৰিব খুজিছোঁ। আমি আকাশ চাই সকলোৱে ভাল পাওঁ, আকাশ চাই ভাল পাওঁ, আকাশৰ তৰা চাই ভাল পাওঁ।
খুব ভাল লাগে আকাশখন চাই, আকাশৰ তৰা চাই খুব ভাল লাগে, তৰাবোৰ গণি ভাল লাগে, তৰাবোৰ গণি থাকোঁতে থাকোঁতে আমাৰ হিচাপ ভুল হৈ যায়, ইমানবোৰ তৰা। মই এজন ছাৰক সুধিছিলোঁ, ছাৰ আকাশত কিমান তৰা আছে? মোক ছাৰে ক'লে যে একৰ পিছত 22টা শূন্য দিলে যিমান হয় আকাশত কিমান তৰা আছে। মোক ছাৰে কয় শিক্ষাৰ ঘৰতে ভালকৈ জানিব, একৰ পিছত 22টা শূন্য দিলে যিমান তৰা হয় সেইটো সংখ্যাৰ কিমান হেনো তৰা আছে, আৰু তৰাবোৰে হেনো পোহৰ দিয়া তৰা। তাৰে এটা হেনো সূৰ্য। গতিকে ইয়াত উপস্থিত থকা সকলোৱে প্ৰতিগৰাকী পিতৃ মাতৃ, প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকা, প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ সকলোৱে তৰা চাই ভাল পায়। কিন্তু আমি কি ভাল পাওঁ, আমি কি আশা কৰোঁ? আমি ভাল পাওঁ আকাশ, আমি ভাল পাওঁ তৰা, কিন্তু একে সময়তে আমাৰ আশা, কি আশা হ'ল এই বিদ্যালয় মহাৰাজৰ জয়ন্তী উদযাপন কৰিছে। গতিকে আমি কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ পঢ়ি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমি আকাশৰ একোটা তৰা হ'ব বিচাৰোঁ। কি তৰা? সেই আকাশৰ দৰে তৰা। কি তৰা? সমাজৰ তৰা। এই বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী একোটা তৰা হওক, যি তৰাই অসমৰ সকলো সমাজৰ প্ৰত্যেকটো স্তৰত উজ্বলাই সফলতাৰে নেতৃত্ব দি আগবাঢ়ি যাব পাৰে। যি ধৰণে আমাৰ অতীতক আমি ৰোমন্থন কৰিলোঁ, বৰ্তমানৰ চমকো আমি গঢ়ি তুলি আমি সদায় পৰাই আমি আগুৱাই দিব লাগিব, আৰু এনেধৰণে আগুৱাই দিব লাগিব যাতে প্ৰত্যেকগৰাকী অসমৰ সমাজ সেৱাৰ তৰা হয়, অসমৰ সমাজৰ প্ৰত্যেকটো স্তৰৰ নেতৃত্ব হয়, আৰু তেনেধৰণে আমি নতুন চামক সদায় পৰাই আমি আগুৱাই নিয়াৰ ব্যৱস্থা ল'ব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ নেতৃত্বত, অভিভাৱকত্বত, প্ৰাক্তন শিক্ষাৰ্থীসকলৰ অভিভাৱকত্বত, পৰিচালনা সমিতিৰ ইয়াত অভিভাৱকত্বত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক আমি সদায় পৰাই একোটা তৰা হিচাপে আমি উজ্বলাই দিবলৈ আমি সক্ষম হ'ব পাৰিম। তাৰ লগে লগে কথা ক'লে হ'ব নাই, দীঘলীয়া কথা ক'লে থিয় হ'ব নাই। আৰু এটা কথা তথাপি আমি ইতিবাচক কথাই পাতিব লাগিব, কিন্তু ইতিবাচক কথা পাতিবলৈ যাওঁতে অলপ তিতা কেঁহা পাতিলে গ'লে স্বাস্থ্যৰ কাৰণে ভাল, গতিকে স্বাস্থ্যৰ কাৰণে ভাল কাৰণে এটা কথা পাতি যোৱাটো ভাল। আৰু সেই কথাটো হ'ল এটা অত্যন্ত প্ৰয়োজনীয় কথা, আমাৰ সুবিধা হৈছে, আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী আছে কাৰণে আমাৰ সুবিধা হৈছে। সেই সুবিধাটো হ'ল দুটা অনুষ্ঠানৰ আমি পৰিৱৰ্তন আনিব বিচাৰোঁ। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ যাওঁ, আমি 8 লাখ ল'ৰা ছোৱালী, প্ৰায় 4 লাখ ল'ৰা ছোৱালী পৰীক্ষা দিলোঁ, এইবাৰ 4 লাখতকৈ কম। উচ্চতৰ মাধ্যমিক স্তৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষা জীৱনৰ এটা ডাঙৰ পৰীক্ষা, প্ৰথম পৰীক্ষা। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাটো জীৱনৰ বাট বিচৰাৰ পৰীক্ষা, অত্যন্ত প্ৰয়োজনীয় পৰীক্ষা। আৰু আমি বিচাৰোঁ, মই ঋণাত্মক কথা ক'বলৈ থিয় হোৱা নাই, কিন্তু আমাৰ আশাটো ক'ব গৈছোঁ, সকলো চিন্তিত, আৰু চিন্তিতভাৱে আমি আশ্বস্ত হ'ব বিচাৰোঁ। আশ্বস্ত হোৱাৰ এটা উপায়, এই যিবোৰ কাৰণত আমি চিন্তিত, এই কাৰণবোৰ নাইকিয়া কৰি অৱসান ঘটাই আমাৰ ছেবা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলক আমি সংস্কাৰ হ'ব বিচাৰোঁ। এনেধৰণে সংস্কাৰ হ'ব লাগে যাতে এই দুটা অনুষ্ঠান আমি জাতীয় অনুষ্ঠান হিচাপে আমি গণ্য কৰোঁ। অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যম আৰু এই দুয়োখন বৰ্ডৰ অন্তৰ্গত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে মংগল হয়। এই দুটা অনুষ্ঠানৰ সংস্কাৰ হোৱাৰ লগে লগে নিখুঁতভাৱে পৰীক্ষা অনুষ্ঠিত হ'ব, সংস্কাৰ হ'ব। সেই অনুষ্ঠানৰ পৰা শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠালৈকে বৈজ্ঞানিক সম্পৰ্ক হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ মংগল হ'ব, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, শিক্ষক শিক্ষয়িত্ৰীসকল উপকৃত হ'ব। আৰু সেইবাবে দুটা অনুষ্ঠান আমি সংস্কাৰ হোৱাটো বিচাৰিছোঁ। আৰু তাৰ কাৰণে আয়োগৰ পৰামৰ্শৱলী, কেইবাটাও আয়োগৰ পৰামৰ্শৱলী আছে। এখন আয়োগে কৈছে যে ছেবাৰ অধ্যক্ষগৰাকী বিশ্ববিদ্যালয় উপাচাৰ্য অসম পৰীক্ষা হ'ব লাগে, 25গৰাকী বিশ্ববিদ্যালয় পঞ্জীয়ক পৰ্যায়ৰ হ'ব লাগে, শিক্ষাবিদে শক্তিশালী পৰিচালনা কমিটি গঠন হ'ব লাগে, স্বতন্ত্ৰ হ'ব লাগে, যাতে স্বতন্ত্ৰভাৱে শৈক্ষিক সিদ্ধান্ত ল'ব পাৰে। আমি বিচাৰোঁ অতি সোনকালে এই দুটা অনুষ্ঠানত যাতে সংস্কাৰ সাধন হোৱা যায়, কৰা যায়, যাতে অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল যাতে আশ্বস্ত হ'ব পাৰে। আৰু আমাৰ দৃঢ় বিশ্বাস সেই আশ্বস্ত হ'ব পৰা পদক্ষেপ ৰজাঘৰৰ পৰা পাবলৈ আমি সক্ষম হ'ব পাৰিম।
সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বত এই ফলপ্ৰসূ আমি সক্ষম হ'ব পাৰিম। আৰু এই কথাটো কোৱাৰ লগে লগে এটা অসমত এটা বিতৰ্ক আৰম্ভ কৰি দিয়ে। যেতিয়া আমি কওঁ যে সংস্কাৰ হ'ব লাগে, এটা বিতৰ্ক আমি দিয়ে যে ষ্টেণ্ড উঠাই দিয়াটো উচিত নে অনুচিত, এই কথাও খুব মুকলিকে কথা পতা উচিত। হয় কোনোবাই কয় যে ষ্টেণ্ড থাকিব লাগে, কোনোবাই কয় থাকিব নালাগে, সকলোকে বিপক্ষে বহু যুক্তি দিয়ে। কিন্তু এটা কথা এই বিশেষ স্থান ষ্টেণ্ড পোৱাৰ এই বিষয়টো হোৱাৰ লগে লগে ভাৰতবৰ্ষত ক'ত কি হয় মানে নাজানো, অসমৰ গাঁৱে ভূঞে চহৰে নগৰে কিন্তু শৈক্ষিক উৎসৱ এটা হয়, এটা আশা হয়। মানুহে আশা দেখা পায় যে হয় আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভাল বুলি লিখিব পাৰে, শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী উৎসাহিত হয়, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী উৎসাহিত হয়, গাঁওখন উৎসাহিত হয়, চুবুৰীটো অঞ্চল উৎসাহিত হয়, এটা আশাৰ বাতাবৰণ হয়। আৰু সেইবাবে এই আশাৰ বাতাবৰণটো মূলধন হিচাপে যদি ল'বলগীয়া হয়, তেতিয়াহ'লে যুক্তি তৰ্ক সংখ্যা নম্বৰ ইফাল সিফাল কৰিলেও এই আশাৰ কথাটো যদি আমি সন্মুখত ৰাখিব পাৰোঁ, তেতিয়াহ'লে বিশেষ স্থানটো অসমৰ সামাজিক পটভূমি অত্যন্ত প্ৰয়োজন। কোনোবাই কয় নম্বৰ হেঁচা পৰিব, কোনোবাই কয় হেঁচা পৰিব, সকলো কথা বাদ দিও এটা প্ৰতিযোগী মনলৈ আগবাঢ়ি যোৱাৰ বাবে, এটা আশাৰ বতৰ ৰাখিবৰ বাবে, এটা আশাৰ পৰিৱেশ ৰাখিবৰ বাবে এই পদ্ধতি পূৰ্বৰ দৰে বাহাল ৰখাটো অত্যন্ত প্ৰয়োজন। এই মনৰ কথাই কেৱল পেছ কৰি ইয়াত সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আছে, সন্মানীয় বয়োজ্যেষ্ঠসকল আছে, আপোনালোকৰ পৰামৰ্শ আধাৰত সেই দিশে আমি আগুৱাই যাবলৈ সক্ষম হ'ব পাৰিম বুলি আশা কৰিম। তাৰ লগে লগে আমাৰ আৰু এটা বিষয়ৰ পৰিৱৰ্তন হয়, পাঠ্যপুথি পাঠ্যক্ৰমৰ পৰীক্ষা পদ্ধতিৰ এটা পৰিৱৰ্তন হয়। এতিয়া আমাৰ কোৱা হয় যে কলাবাৰী, জোনাই, ধেমাজি, কোকৰাঝাৰ, দক্ষিণ শালমৰা, যিমানটো অঞ্চল আমি সামৰি নিদিওঁ, প্ৰত্যেক অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি যাব খোজে, নিজৰ পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক আগুৱাই দিব খোজে। কিন্তু আমি যিমানেই পৰীক্ষা নিৰীক্ষণ নকৰোঁ কিয়, কিন্তু লক্ষ্য আমাৰ এটাই কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীয়ে ধৰণেও কিন্তু আমি আগুৱাই নিয়াৰ প্ৰয়োজন। এটা প্ৰতিযোগী মন, এটা অসম প্ৰেমী মন, এটা প্ৰতিযোগী মন, শিক্ষাৰ লগত সম্পৰ্কিত হৈ থাকিব পৰা মন। এনেধৰণৰ পাঠ্যপুথি পাঠ্যক্ৰমে আমাৰ নতুন প্ৰজন্মক সফল সুঠাম আৰু আধুনিক মনেৰে আগুৱাই নিবলৈ সক্ষম কৰিব, সেইটোৱে আমাৰ দৃঢ় বিশ্বাস। তাৰ লগে লগে যদি পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ লাগে, আজি যিমানবোৰ ধনী জ্ঞানী ব্যক্তি আছে, মই এটা সুবিধা আকৌ ল'ব খুজিম। অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁতে আমাক বহু পিতৃ মাতৃয়ে সোধে, এৰা মোৰ ল'ৰা ছোৱালী মই কিহত পঢ়াম, সেৱা পঢ়াম নে CBSE পঢ়াম, কোনোবাই সোধে মই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঢ়াম নে ৰাজ্যিক বিশ্ববিদ্যালয়ত পঢ়াম। প্ৰায়বোৰ অঞ্চললৈ যাওঁতে পিতৃ মাতৃ অভিভাৱক অভিভাৱিকাৰ এটা আলোচনা, ক'ত পঢ়াম নিজৰ ল'ৰা ছোৱালী, য'ত সুবিধা আছে কেন্দ্ৰীয় বৰ্ডত পঢ়াম নে ৰাজ্যিক বৰ্ডত পঢ়াম, এই প্ৰশ্ন। এই প্ৰশ্নটো আহিছে কিয়? এতিয়া আমি তাপলি মাৰি লাভ নাই, এই তাপলি এই বিষয়টো আমি খোলচা কৰি দিয়াৰ প্ৰয়োজন। কাৰণ আমি অসমীয়া মাধ্যম মাতৃভাষা মাধ্যমৰ চৰকাৰী খণ্ডৰ জয়যাত্ৰা আমি কৰিব লাগিব, গতিকে এই বিষয়টো আমি খোলচাৰে কৰাৰ প্ৰয়োজন। এই প্ৰশ্নটো আহিছে কিয়? এই প্ৰশ্নটো আহিছে এইটোৱে যে আমি শিক্ষা গ্ৰহণ কৰি আমি জ্ঞান অৰ্জনৰ কাৰণে শিক্ষা গ্ৰহণ কৰিব হয়। জ্ঞান অৰ্জনৰ কাৰণে শিক্ষা গ্ৰহণ কৰাৰ লগে লগে আজিৰ তাৰিখত প্ৰতিযোগিতাৰ জগতত আগবাঢ়ি যাওঁতে মাৰ্কছ শিক্ষণ নম্বৰৰ তালিকাখনত 2012 হিচাপে মাতি দিছে, কিমান নম্বৰ হয়, কিমান পাৰ্চেণ্টেজ হয়, এই প্ৰশ্ন আহিব। আৰু এই প্ৰশ্ন অহাৰ লগে লগে এটা ধাৰণা যে CBSE বা কেন্দ্ৰীয় বৰ্ডত পঢ়িলে বেছি নম্বৰ পায়, ৰাজ্যিক বৰ্ডত পঢ়িলে কম নম্বৰ পায়, এটা ধাৰণা চলি গ'ল। আৰু চলি যোৱাৰ কাৰণেই প্ৰশ্নটো আহিছে। কোনোবাই ভাবে, বহুতে ভাবে যে কেন্দ্ৰীয় বৰ্ডত পঢ়িলে বেছি নম্বৰ পায়, গতিকে কেন্দ্ৰীয় বৰ্ডত পঢ়াম, ৰাজ্যিক বৰ্ডত পঢ়িলে কম নম্বৰ পায়, গতিকে নপঢ়াম। এই যি দ্বন্দ্ব, ইয়াৰ উত্তৰ প্ৰয়োজন। আৰু সেইকাৰণে আপোনাক সুবিধা লৈছোঁ, আমাৰ ইয়াত যিহেতু ভূমিকামী ব্যক্তিসকল আছে, আমি খোলাখুলিকৈ ভবা উচিত। যিহেতু আমি ৰাজ্যিক বৰ্ডত আমি শক্তিশালী কৰি আগুৱাই নিব লাগিব, ৰাজ্যিক বৰ্ডসমূহ যিহেতু আমাৰ জাতীয় অনুষ্ঠান, গতিকে প্ৰশ্নটো আমাৰ উত্তৰ লাগিব। আৰু প্ৰশ্নটোৰ উত্তৰ কি? ৰাজ্যিক বৰ্ডত পঢ়িলে কম নম্বৰ পায় নেকি, ৰাজ্যিক বিশ্ববিদ্যালয়ত পঢ়িলে স্নাতকোত্তৰ কম নম্বৰ পায় নেকি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বেছি নম্বৰ পায় নেকি? ব্যৱস্থাটোৰ ওপৰত পুনৰ পৰ্যালোচনা, পুনৰালোচনা কৰি সুস্থিৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন, যাতে ৰাজ্যিক বৰ্ডত পঢ়া প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাইছে বুলি যাতে আশ্বস্ত হ'ব পাৰে, ৰাজ্যিক বৰ্ডত পঢ়োৱা ল'ৰা ছোৱালী মাক দেউতাকে যাতে আশ্বস্ত হ'ব পাৰে মোৰ ল'ৰা ছোৱালীয়ে ন্যায় পাইছে, ৰাজ্যিক বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাই ন্যায় পাইছে বুলি যাতে আশ্বস্ত হ'ব পাৰে, তেনেধৰণৰ পৰীক্ষাৰ বহি নম্বৰ দিয়া ব্যৱস্থা চিন্তা কৰি আলোচনা কৰি এটা সুস্থিৰ
সিদ্ধান্ত লোৱা অত্যন্ত প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ। এইটো তাঁতি টুপি এতিয়া হোৱা নাই আৰু খোলা খুলিয়া পাতিব লাগে, সুস্থিৰ সিদ্ধান্ত ল'ব লাগে, ছাত্ৰ ছাত্ৰী আশ্বস্ত হ'ব পৰাকৈ ন্যায় পাইছোঁ বুলি আশ্বস্ত হ'ব পৰাকৈ আগুৱাই যোৱাৰ বাতাবৰণ সৃষ্টি কৰিব লাগে। সমস্যাৰ কথা মই পাতি দিব খোজা নাই, কিন্তু সুবিধা লৈছোঁ ইয়াত বহুত গুণী ব্যক্তি আছে আৰু তেখেতসকলৰ পৰা এই বিষয়ত আমি অধিক আমি ইয়াৰ উত্তৰ পাম এই কথাই মনে প্ৰাণে আমি আশা কৰিছোঁ। আৰু এটা বিষয় সাধাৰণতে শিক্ষান্ত পৰীক্ষাৰ দিয়াৰ লগে লগে এটা আলোচনা হয় ধীৰে হোৱা বুলি কয়। আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ যায়। এতিয়া ইয়াত কলাবাৰীত এটা আলোচনা হয় যে মেট্ৰিক পাছ কৰাৰ পিছত ক'ত পঢ়িম, হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িম, কলাবাৰী ওচৰৰ মেট্ৰিক বিদ্যালয় আছে আৰু দুখন আছে আৰু ক'ত পঢ়িম, স্নাতক পৰ্যায়ত আমি ক'ত পঢ়িম। ইয়াত কলাবাৰী মহাবিদ্যালয় আছে, আকৌ আমি যাওঁ নাৰায়ণপুৰলৈ যাওঁ, আমি ছয়দৰ মহাবিদ্যালয় যাওঁ, তেজপুৰ যাওঁ, বাকীবিলাকে ক'ত পঢ়িম। স্নাতকোত্তৰ পঢ়িব খোজা আগত ক'ত পঢ়িম, এতিয়া লখিমপুৰলৈ যাওঁ, আকৌ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় যাওঁ। সংখ্যা কমি কমি গৈ থাকে, সুবিধা কমি কমি গৈ আছে। কলাবাৰীৰ চিন্তাত আমি কেনেকৈ ইয়াক যোগাত্মকভাৱে আমি আগুৱাই দিব পাৰোঁ, সেইটো এটা প্ৰশ্ন। আৰু সেই প্ৰশ্নটোৰ উত্তৰ এটাই, আজি মহাৰথৰ জয়ন্তী ইয়াত উদযাপন কৰা হ'ল, বাণিজ্য শাখাৰ কথা ইয়াত থকা হৈছে, ইয়াত সেই সম্পৰ্কত ইতিমধ্যে ঘোষণা দিয়া হৈছে। আৰু আমি সুবিধা লৈ এটা কথা ক'ব খোজোঁ, অনলাইন শিক্ষামন্ত্ৰীগৰাকী আছে ইয়াতে, যিবোৰ বিদ্যালয়ে 25 বছৰ, 50 বছৰ, 75 বছৰ, 100 বছৰ অতিক্ৰম কৰিছে, এই জয়ন্তী বৰ্ষ উদযাপন কৰা প্ৰত্যেকখন শিক্ষানুষ্ঠানক এটা বিশেষ সুবিধা দিব লাগে আৰু প্ৰত্যেকখন শিক্ষানুষ্ঠানক একোটা ধৰণৰ আদৰ্শ শিক্ষানুষ্ঠানে স্থাপন কৰিবলৈ ৰজাদৰে ব্যৱস্থা ল'ব লাগে। মই ভাবোঁ সেইধৰণে যদি ব্যৱস্থা লোৱা হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, শিক্ষক সমাজ উপকৃত হ'ব, অঞ্চল উপকৃত হ'ব। তাৰ লগে লগে আৰু এটা বিষয় আহিল যে ড্ৰেইন বুলি কয়। আমিতো আমাৰ সীমিত কথা ক'লে এতিয়া ইয়াত কলাবাৰীৰ কথাটো ঘূৰি আহিম, এতিয়া অসমৰ কথালৈ যাওঁ। আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ যায়, কলাবাৰীৰ পৰাও যায়, শোণিতপুৰ জিলাৰ পৰাও যায়, অসমৰ পৰাও যায়, হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ যায়। বাহিৰলৈ যোৱাটো ইতিবাচক দিশ আছে, বাহিৰলৈ যায়, আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈছে, এইটো এটা ইতিবাচক দিশ আছে। কিন্তু কিয় যায়? যিবোৰ বিষয়ৰ কাৰণে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ গৈছে, বিষয়বোৰ আমাৰ বিশ্ববিদ্যালয়, আমাৰ মহাবিদ্যালয়বিলাকে খুলিব নোৱাৰে নেকি? পাৰে, খুলিব লাগে। বিশ্ববিদ্যালয়সমূহে খুলিব লাগে, মহাবিদ্যালয়বিলাকক খুলিব লাগে, বিশ্ববিদ্যালয় সমৰ্থন দিব লাগে, ৰজাৰ ঘৰে সমৰ্থন দিব লাগে। আৰু কোনবোৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈছে? যিবোৰ ল'ৰা ছোৱালী মাক দেউতাকে বাহিৰলৈ পঢ়ুৱাবলৈ পঠিয়াব পাৰে, তেওঁলোক বাহিৰলৈ গৈছে। কিন্তু যিবোৰ ল'ৰা ছোৱালী মেধাৱী, বাহিৰলৈ পঢ়িবলৈ যাবলৈ টকা পইচা নাই, সেইবোৰ ল'ৰা ছোৱালী ক'ত পঢ়িব? কলাবাৰীত পঢ়িব, শোণিতপুৰত পঢ়িব, অসমত পঢ়িব। আৰু সেইকাৰণে যিবোৰ ল'ৰা ছোৱালী মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ যাবলৈ টকা পইচা নাই, সেইবোৰ ল'ৰা ছোৱালী মোক চাই অসমত শৈক্ষিক সিদ্ধান্ত গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। নতুন নতুন বিষয় আমাক লাগে, আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকত নতুন নতুন বিষয় লাগে, নতুন নতুন পাঠ্যক্ৰম খুলিব লাগে, যাতে আমাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়াৰ সুবিধা পাব পাৰে। আমাৰ ল'ৰা ছোৱালীবোৰ ভাল, কোনোবাই আমাৰ ল'ৰা ছোৱালী নপঢ়ে, মোৰ অনুভৱ কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰ ভাল। আমাৰ ল'ৰা ছোৱালী যদি সুবিধা দিয়ে আমাৰ ল'ৰা ছোৱালী ভাল বুলি দেখিব পাৰে। এটা বেচৰকাৰী এটা জৰীপ হৈছিল, অসমৰ উত্তৰ অঞ্চলত যিমানবোৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ যায়, বছৰি প্ৰায় 300 কোটি টকা অসমৰ উত্তৰ অঞ্চলৰ বাহিৰলৈ ওলাই যায়। আমাৰ যিমানবোৰ ল'ৰা ছোৱালী বাহিৰলৈ যায়, গতিকে আমি আশা কৰোঁ যে আমাৰ বিশ্ববিদ্যালয়, আমাৰ মহাবিদ্যালয়বিলাকত আমাৰ শিক্ষানুষ্ঠানত নতুন নতুন বিষয় পাঠ্যক্ৰম আমাৰ অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী প্ৰায় 84টা বিভাগ আছে, 84। জৱাহৰলাল নেহৰুত আছে প্ৰায় 65, 75। আৰু আমাৰ মই বেলেগ তেজপুৰ ইউনিভাৰ্চিটিৰ কথা নকওঁ, বাকী ইউনিভাৰ্চিটিৰ কথা নকওঁ, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত 48+, ডিব্ৰুগড় ইউনিভাৰ্চিটিত 22+, 22 যোগ, অৰ্থাৎ আমাৰ আধা ডিপাৰ্টমেণ্ট আমাৰ বিশ্ববিদ্যালয়ত নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু JNU যিমান ডিপাৰ্টমেণ্ট আছে, সিমান ডিপাৰ্টমেণ্ট আমাৰ এতিয়ালৈকে খোলা নাই। গতিকে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ দায়িত্ব নতুন নতুন বিষয় খুলিব লাগে, মহাবিদ্যালয় এইবোৰ খুলিবলৈ ব্যৱস্থা কৰিব লাগে, ৰজাৰ ঘৰে শিক্ষকৰ পদ লাগে, শিক্ষকৰ পদ কি ক'ব লাগে যে ভালকৈ ল'ৰা ছোৱালী পঢ়াইছে নে নাই তাৰ এটা পৰ্যালোচনা ল'ব লাগে। ল'ৰা ছোৱালী মংগল এই কথাটো লক্ষ্য ৰাখি যদি আগবঢ়া যায়, আমাৰ ল'ৰা ছোৱালীক ইয়াত পঢ়িবলৈ সুবিধা পাব।
সেইভাবে নতুন নতুন বিষয় অত্যন্ত প্রয়োজন নতুন নতুন বিষয় লাগে কারিকৰী বিষয় লাগে অকাৰিকৰী বিষয় লাগে বৃত্তিমূলক শিক্ষা লাগে এটা ইঞ্জিনিয়াৰিং কলেজ আমাৰ আৰম্ভ হৈছে কাৰিকৰী বিশ্ববিদ্যালয় খুলিছে মেডিকেল কলেজ খুলিছে মেডিকেল ইউনিভাৰ্চিটি হৈছে ভাল নতুন চিন্তা আৰম্ভ হৈছে কিন্তু তথ্য যদি আমি পাতো তেতিয়া এতিয়া ইঞ্জিনিয়াৰিং কলেজ আমাৰ চৰকাৰীভাৱে আছে বেচৰকাৰীভাৱে আছে বেচৰকাৰী ইমান লাখ টকা খোজে ইমান টকা খোজে বহুত হাজাৰ টকা খোজে চবে দিব নোৱাৰে এতিয়া আমাৰ বিশ্ববিদ্যালয়বিলাকে খুলিছে খুব ভাল হৈছে সব মিলি চৰকাৰী বেচৰকাৰী বিশ্ববিদ্যালয় সব মিলি আমাৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ আমাৰ বহুত ল'ৰা ছোৱালী শিক্ষা লয় সব মিলি ৮,০০০ৰ ভিতৰত আমাৰ ল'ৰা ছোৱালীয়ে নাম ভৰ্তি কৰিবলৈ সুবিধা হয় বছৰি এতিয়া অন্ধ্ৰ প্ৰদেশত ২,৭০,০০০ মানুহ ল'ৰা ছোৱালী পঢ়িবলৈ সুবিধা হয় বেচৰকাৰী চৰকাৰী সব মিলি বেলেগ বেলেগ ৰাজ্যবিলাক কিমানেই গতিকে আমি আশা কৰিম যে তাত ২,৭০,০০০ আমাৰ প্ৰায় ৮,০০০ গতিকে চৰকাৰী খণ্ডত আমাক আৰু ইঞ্জিনিয়াৰিং কলেজ লাগে আৰু কাৰিকৰী শিক্ষানুষ্ঠান লাগে চৰকাৰী খণ্ডত লাগে যাতে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰে যিহেতু কাৰিকৰী বিশ্ববিদ্যালয় হৈছে আৰু লাগে খুলিব আৰু গহপুৰৰ কথালৈ আহিম আকৌ MBA পঢ়াৰ ক্ষেত্ৰত আমাক গোটেই অসমত চৰকাৰী বেচৰকাৰী সব মিলি কিমান হ'ব MBA অন্ধ্ৰ প্ৰদেশত প্ৰায় ১ লাখ ল'ৰা ছোৱালী পঢ়ে উত্তৰ প্ৰদেশত প্ৰায় ৮০,০০০ আমাৰ ইয়াত সব চৰকাৰী বেচৰকাৰী মিলি বছৰি প্ৰায় ৫০০ ল'ৰা ছোৱালীয়ে MBA পঢ়িবলৈ সুবিধা হয় আৰু লাগে আমাক যিমান আছে আৰু খুব দৰকাৰ হোৱা নাই যে আমাৰ ল'ৰা ছোৱালীক সুবিধা দিলে ভালকৈ দেখুৱাব পাৰে সেই সুবিধাখিনি দিয়াটো অত্যন্ত প্ৰয়োজন আৰু সেইবাবে নতুন নতুন বিষয় কাৰিকৰী অকাৰিকৰী বৃত্তিমূলক শিক্ষা সকলো স্তৰত যাতে আমাৰ ল'ৰা ছোৱালী যাতে সুবিধা পায় সেই সুবিধা যাতে আমাৰ ল'ৰা ছোৱালীক দিয়া যায় এই মহানগৰ জয়ন্তীৰ পৰা সেই বাৰ্তা ছাত্ৰ ছাত্ৰীৰ মংগলৰ প্ৰতি ৰক্ষা ৰাখি আমি প্ৰেৰণ কৰাটো অত্যন্ত প্ৰয়োজন বিশেষকৈ আমাৰ এই গোটেই অঞ্চলটো গহপুৰৰ কথা ল'বলৈ ভাবিছিলোঁ গহপুৰৰ কথা ভাবিছোঁ এই অঞ্চলটোত আমাক BA কলেজৰ কথা ইতিমধ্যে মন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে আমি খুব ভাল পালোঁ আৰু এই অঞ্চলত আমাক আৰু লাগে আমাক এই ছাত্ৰ ছাত্ৰীসকলে কৈছে দাদা আমাক কাৰিকৰী শিক্ষানুষ্ঠান এখন লাগে এখন টেকনিকেল ইনষ্টিটিউট দিয়া লাগে মোক ল'ৰা ছোৱালীয়ে কোৱা কথাখিনি মই আপোনালোকৰ লগত ক'ব খুজিছোঁ ইয়াত আমাক এই গহপুৰৰ বৃহত্তৰ গহপুৰ অঞ্চলত কলাবাৰীকে ধৰি গোটেই গহপুৰ অঞ্চলত এখন কাৰিকৰী শিক্ষানুষ্ঠান লাগে এখন স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট লাগে আৰু এখন কৃষি মহাবিদ্যালয় এগ্ৰিকালচাৰ কলেজ যিহেতু কৃষি ভিত্তিক ইয়াৰ অৰ্থনীতি এই তিনিখন মহাবিদ্যালয় অত্যন্ত প্ৰয়োজন বুলি আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে কৈ আছে আজি সুবিধা পাই বিষয়টো প্ৰেছ কৰিলোঁ যাতে বৃহত্তৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী অকাৰিকৰী সকলো দিশত যাতে আগবাঢ়ি যাব পাৰে কুশলী হৈ স্কিল হৈ যাতে আগবাঢ়ি যাব পাৰে সকলো ক্ষেত্ৰত সেই সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা হ'ব সেই কথা আজি আমি মহানগৰ জয়ন্তীত আমি আশা প্ৰকাশ কৰিছোঁ মই দীঘলীয়া কথা ক'বলৈ বিচৰা নাই প্ৰায়বোৰ কথা আমি কথা পাতিলোৱেই আৰু মই ইয়াত পৰামৰ্শ দিবলৈও থিয় হোৱা নাই এনেকুৱা অনুষ্ঠানৰ পৰা জ্ঞান বুটলিবলৈ থিয় হৈছোঁ আৰু মোৰ দৃঢ় বিশ্বাস এই মহানগৰ জয়ন্তীৰ পৰা সেই জ্ঞান বুটলি ল'বলৈ আমি সক্ষম হ'ব পাৰিম ৰচনা দক্ষিণৰ বিৰুদ্ধে এটা কথা কৈছোঁ কোনোবাই কয় যে আমি পাৰিমেই নোৱাৰিম কোনোবাই কয় যে আমাৰ সমস্যাবোৰ দেখোন সমাধান নহয় কিন্তু মই খুব আশাবাদী ৰচনা দক্ষিণৰ বেলগুৰাই 100 বছৰ আগত ছাত্ৰ অনুষ্ঠানৰ জন্ম দিছিল সভাপতি কৰিছিল আৰু তেখেতে এটা কথা কৈছিল আৰু তেখেতে কৈছিল এইটো কথাই যে আঁঠি ৰাতি সদায় নাথাকে আঁঠি ৰাতি নেৰা নেপেৰাকৈ জাতিটোৰ লগত নাথাকে পূৰ্ণিমা আহি গ'ল গতিকে আমাৰ যিমানেই আমাৰ সমস্যা নাথাকক আমি যিমানেই সমস্যাৰ সন্মুখীন নহওঁ এইখন অসম আমাৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ অসম এইখন অসমক আমি নতুন প্ৰজন্মক সম্পূৰ্ণ বাস্তৱত ৰূপায়িত কৰি আমি আগুৱাই নিব লাগিব আমাৰ খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ ৰক্ষা কৰি আগুৱাই নিব লাগিব আৰু মই ভাবোঁ নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰি আগুৱাই যাবৰ বাবে ৰচনা দক্ষিণা বেলগুৰাই আশাৰ বতৰা আমি বহুত বান্ধি ল'ব লাগিব আঁঠি ৰাতি সদায় নাথাকে আঁঠি ৰাতি নেৰা নেপেৰাকৈ জাতিটোৰ লগত নাথাকে পূৰ্ণিমা আহিব আৰু এই পূৰ্ণিমা আমাৰ আহিবই জাতীয় জীৱনত এই পূৰ্ণিমা আহিব এই মহানগৰ জয়ন্তী শিক্ষানুষ্ঠানে উদযাপন কৰিছে ভৱিষ্যতৰ দিনতো প্ৰজন্মই তেনে দক্ষ ব্যক্তিক তৰা সৃষ্টি কৰিব যি তৰাই আমাৰ জাতীয় জীৱনত শক্তিশালীভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিব এতিয়া তিনিটা কথাৰে মোৰ ক'বলৈ এইখিনি সামৰি এটা শব্দৰ দুটা বাক্য
এটা শব্দ দুটা বাক্যৰে মোক ক'বলৈ কিন্তু সামৰিব গৈছোঁ আৰু এটা বাক্য এই দুইটা বাক্য শিক্ষা কৰি কোৱা এতিয়া মই এটা কথা জানিব খুজিছোঁ আমি যদি ক'বলগীয়া মনৰ কথাবোৰ থিয় কৈ গৈ আছোঁ ইয়াত এতিয়া আমাৰ সভাত আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী কিমান আছে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী কিমান আছে দুখৰ কাম আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী কিমান আছে প্ৰাক্তন বহুত আছে মই অনুৰোধ জনাব খুজিম আপোনালোক সকলো গুণী জ্ঞানী লোক আমি এটা আহিছে শিক্ষানুষ্ঠান কৰাৰ কাৰণে মই কৈছে জীৱনৰ বাটত আমি কলেজ পঢ়িছোঁ বিশ্ববিদ্যালয়লৈ যাওঁ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানলৈ গ'লেও বিদ্যালয় কিন্তু আমাৰ সদায় আহোঁ কোনো সময়লৈ আহি আমি চাওঁ মই পঢ়া শ্ৰেণী আমাৰ স্কুলৰ বেগটো পানী খোৱা কলটো ঠিকে আছেনে নাই আমি চাওঁ আমাৰ বকুল ফুলৰ গছজোপা আছেনে নাই আম গছজোপা আছেনে নাই গোটেইখন আমি পিকনিকে আমাৰ স্কুলখন চাওঁ নিজে পঢ়া স্কুলখন খুব ভাল লাগে গতিকে মই দুটা বাক্যৰে মই মোৰ ক'বলৈ এইখিনি সামৰি দুটা বাক্যৰ এটা শব্দৰে মই প্ৰাক্তনসকল মোতকৈ জ্যেষ্ঠ আছে কনিষ্ঠ আছে সমনীয় আছে মই প্ৰাক্তনসকলক এটা অনুৰোধ জনাব খুজিম এই বাক্যটো আমি একেলগে ক'ব খুজিছোঁ ক'ব নেকি বাৰু আপোনালোকে এটা বাক্য আমি চবে একেলগে ক'ব পাৰিম নেকি বাৰু পাৰিমনে শব্দ আহে নেকি পাৰিম এতিয়া প্ৰথম এগৰাকী শিক্ষাৰ্থীয়ে কোৱা বাক্য প্ৰথম কৈ লওক তাৰপিছত এটা বাক্য আমি সকলোৱে কওঁ বিদ্যালয়খনৰ কাৰণে আৰু এটা শব্দৰে মোৰ ক'বলৈ এইখিনি সামৰিম মই কৈছোঁ আমি ইতিবাচক কথা পাতিবলৈ আজি সমবেত হৈছোঁ আশাৰ পৰা আমি কলাবাৰীৰ পৰা আমি অসমৰ জাতীয় জীৱনত যি বৰঙণি দিলে আগতে কৈছোঁ আমি কৃতজ্ঞ প্ৰজন্মই আমি অসমৰ জাতীয় জীৱনত এই বৰঙণি দি থকাকে বিচাৰোঁ কলাবাৰী বিদ্যালয় পৰিয়াল কিন্তু আমি যদি নাযাওঁ কিয় কলাবাৰীলৈ যাওঁ নে তেজপুৰলৈ যাওঁ নে গুৱাহাটীলৈ যাওঁ নে ভাৰতত থাকোঁ নে পৃথিৱীত থাকোঁ আমি কিন্তু কামেই কৰিব কাম আৰু কামেই কৰিব আৰু এই কাম কৰিবলৈ যাওঁতে আমি য'তেই নাথাকোঁ এই কাম কৰিবলৈ যাওঁতে আমি কামৰ লগত মোৰ নিজৰ কামটোৰ লগত কাৰণ প্ৰত্যেকে পঢ়ি শুনি নিজৰ কেৰিয়াৰ গঢ়িব নতুন প্ৰজন্মই নিজৰ আজি আধুনিক যুগত নতুন চিন্তাৰে নিজৰ কেৰিয়াৰ গঢ়িবলৈ যাব যদি কাম কৰিবলৈ যাওঁতে নিজৰ কামটোৰ লগত যাতে নিজৰ শিক্ষানুষ্ঠানখন নিজৰ অসমখনৰ লগত যাতে সম্পৰ্কিত হৈ থাকে আৰু সন্মানবোৰ নিজৰ সন্মানৰ লগত নিজৰ কেৰিয়াৰ গঢ়িবলৈ যাওঁতে ভৱিষ্যত গঢ়িবলৈ যাওঁতে নিজৰ সন্মান বাঢ়িব নিজৰ সন্মানৰ লগত যাতে শিক্ষানুষ্ঠানখনৰ সন্মান আৰু অসমৰ সন্মান যাতে জড়িত হৈ থাকে মোক শিক্ষাগুৰুগৰাকীয়ে শিকাইছিল আৰু মই এই বাক্যটো সদায় মই হৃদয়ত স্থাপন কৰি লওঁ মোৰ ব্যক্তিগত অনুভৱ এই অনুভৱকে মই কেৱল প্ৰকাশ কৰিব খুজিছোঁ মোক ছাৰে কৈছিল মোৰ কাম মোৰ শিক্ষানুষ্ঠানখনৰ কাম আৰু মোৰ শিক্ষানুষ্ঠানখনৰ কাম মোৰ কাম অলপ বহলকৈ মোৰ কাম অসমৰ কাম মোৰ কাম আৰু মোৰ সন্মান শিক্ষানুষ্ঠানৰ সন্মান মোৰ সন্মান অসমৰ সন্মান মোৰ সন্মান অৰ্থাৎ যদি আমি কলাবাৰীৰ কথা পাতোঁ মোৰ কাম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাম মোৰ কাম কলাবাৰীৰ কাম মোৰ কাম অসমৰ কাম মোৰ কাম মোৰ সন্মান কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মান মোৰ সন্মান কলাবাৰীৰ সন্মান মোৰ সন্মান অসমৰ সন্মান আৰু সেইবাবে আমি সকলোৱে আমাৰ বিদ্যালয় আমাৰ কলাবাৰী আমাৰ অসম এই কথাখিনিকে লৈ যদি আমি সদায় আগবাঢ়ি যাওঁ মোৰ কাম অসমৰ কাম মোৰ কাম অসমৰ সন্মান মোৰ সন্মান এই বাক্য যদি হৃদয়ত স্থাপন কৰি যদি আমি আগবাঢ়ি যাওঁ আমি কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কলাবাৰী আৰু সমগ্ৰ অসমৰ মান ৰক্ষা কৰি আমি বলিষ্ঠভাৱে আমি আগুৱাই যাব পাৰিম মোৰ কাম অসমৰ কাম মোৰ কাম অসমৰ সন্মান মোৰ সন্মান এতিয়া আহিব খুজিছোঁ আমি একেলগে কোৱা বাক্য আমি কলাবাৰী কি শিক্ষানুষ্ঠান লাগে আমি পাতিলোঁ আমাক কিন্তু অসমকো আকৌ নতুন শিক্ষানুষ্ঠান লাগে আমি অসম আন্দোলন কৰাৰ পিছত চুক্তি মৰ্মে আমি IIT গুৱাহাটী পাওঁ তাৰ আগত আমি IIT গুৱাহাটী এতিয়া আমি আৰু নতুন শিক্ষানুষ্ঠান আমাক লাগে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে
IIM এতিয়াকে বিজ্ঞান শিক্ষাৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন ৰিচাৰ্চ ISR বুলি 12খন গোটেই ভাৰতৰ 7খন মানৰ স্থান দিলে ঠিক হ'লে যদি আমি বিচাৰিছোঁ অসমত এই বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কাৰণে IIM এতিয়াকে যেনেকৈ এখন ISR খুলিব খোজে গোটেই ভাৰতবৰ্ষত 12খন তাৰে এখন আমি অসমে পাব লাগে মোৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ আছে মোৰ দৃঢ় বিশ্বাস সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বত সেই ISR এখন আমি পাবলৈ সক্ষম হ'ব পাৰিম দ্বিতীয়তে আমি IIM পালোঁ আমাক এখন এই সময়ত ৰাজনৈতিক নেতৃত্বৰ ভুলৰ কাৰণে আমি IIM নাপালোঁ এতিয়া আমাৰ সুবৰ্ণ সুযোগ গতিকে আমি অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আমাক লাগে তৃতীয়খন আমাক লাগে আমি ঔষধি গছেৰে আমি ভৰপূৰ আছোঁ গোটেই অসমখন গতিকে ঔষধি গছৰ আমাৰ আৱিষ্কাৰ আৰু গৱেষণা প্ৰতিষ্ঠান এখন অসমত স্থাপন কৰিব লাগে চতুৰ্থখন ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ আমি আশীৰ্বাদলৈ ৰূপান্তৰ কৰিব লাগে আৰু ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ আশীৰ্বাদলৈ ৰূপান্তৰ কৰিবলগীয়া হ'লে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ গৱেষণা প্ৰতিষ্ঠান এখন অসমত স্থাপন কৰিব লাগে এই 4খন শিক্ষানুষ্ঠান আমি স্থাপন কৰিব বিচাৰিছোঁ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় আছে তেখেতে নেতৃত্ব ল'লে আমি আন্দোলন নকৰাকৈ এই 4খন শিক্ষানুষ্ঠান আমি পাবলৈ সক্ষম হ'ব পাৰিম সেই আশা মই মনত কৰিছোঁ আমি সকলোৱে এই আশা মনত কৰিছোঁ নতুন শিক্ষানুষ্ঠান আৰু নতুন আহিব পাৰে কিন্তু ভাৰতবৰ্ষৰ যিকোনো স্থানত নতুন শিক্ষানুষ্ঠান হ'লেই যাতে প্ৰথম তালিকাত যাতে আমি অসমখনক পাওঁ তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ এতিয়া আমি একেলগে এটা বাক্য ক'ব খুজিছোঁ এইটো বাক্য পিছে এটা শব্দ কৰি মোক ক'বলৈ এইখিনি খাওঁ এটা বাক্য ক'ব খুজিম আমাৰ প্ৰাণৰ হিয়াৰ নামৰ ভূপেন্দ্ৰৰ মৃত্যুদিন আহি আছে 5 তাৰিখ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰাৰ সময়ত লিখিছিল দিলীপ লুইটৰে পাৰ বিশ্ববিদ্যালয় সংগীত লিখিছিল নতুন চিন্তাৰে আধুনিক চিন্তাৰে বিজ্ঞানে কেনেকৈ জাতীয় জীৱনক আগুৱাই নিব পাৰে তেখেতে ভাৰতৰ সন্ধান দিছিল তেখেতৰ এই চিন্তাৰ আধুনিক আমি যদি কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানসকলে যদি আমি ক'বলগীয়া হয় আমি কি ক'ব পাৰোঁ আমি ক'ব পাৰিম প্ৰাক্তন সকলেও ক'ব পাৰিম বৰ্তমান সকলেও ক'ব পাৰিম যে আমি জিলিকি প্ৰত্যেকে আমি নিজৰ ক্ষেত্ৰখন আমি জিলিকি নতুনবিলাকে আগবাঢ়ি গৈ জিলিকিব প্ৰাক্তনসকলে নিজৰ ক্ষেত্ৰত জিলিকিব আমি জিলিকি কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি জিলিকিম আমি জিলিকাৰ লগে লগে আমাৰ বিদ্যালয়ত জিলিকিব আৰু আমি অসমত জিলিকিম গতিকে আমি একেলগে কওঁ আমি জিলিকিম নাই কোনো কথা নাই অলপ জোৰকে গ'লে জিলিকিম আমি জিলিকিম অলপ জিলিকিছে পুৰা জিলিকা নাই অলপ জোৰকে গ'লে আৰু জিলিকিম আমি জিলিকিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় জিলিকাম অসমত জিলিকাম আকৌ চুটিকে কম আমি জিলিকিম আমাৰ বিদ্যালয়ত জিলিকাম অসমত জিলিকাম এইটো মোৰ ব্যক্তিগত অনুভূতি আমি সকলোৱে যদি সেই দৃষ্টিভংগীৰে আগবাঢ়ি যাওঁ তেতিয়াহ'লে কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলিকাব পাৰিম অসমক আমি জিলিকাব পাৰিম শেষত এটা শব্দৰে মই ক'বলৈ সামৰিম এনে এটা শব্দ যিটো শব্দ সদায় হৃদয়ত স্থাপন কৰি খুব ভাল লগা এটা শব্দ ব্যক্তিগত হয় যদি মোক সোধে এই শব্দটো মোৰ সদায় হৃদয়ত থাকে আমাৰ ছাত্ৰ সন্থাৰ বন্ধুসকলে ভাবিব চমুদলৈ আকৌ এই শব্দটো পঠাই দিব কিন্তু এনেকুৱা এটা শব্দ মই ভাবোঁ যে আপোনালোকে মঞ্চত বহি থকা সকলৰ অতিথিসকলৰ উৎপল বৰা ডাঙৰীয়া হওক বিৰাট পঞ্চায়তী মহোদয় হওক বা আমাৰ সভাপতি সভাপতি ছাৰ বৰামণিয়া হওক মঞ্চত বহি থকা সকলো অতিথি মুখ্য নিৰ্বাচনী আয়ুক্তই হওক বা আমাৰ সন্মুখত বহি থকা সকলো আমাৰ বয়োজ্যেষ্ঠজন শিক্ষাগুৰু অভিভাৱক প্ৰত্যেকৰে এই শব্দটো ক'লে আপোনালোকৰ মনটো ভাল লাগিব মনটো খুব ভাল লাগি যায় এটা শব্দটো আকৌ যুগৰ নোহোৱা হৈ যায় মন পুলকিত কৰে মন মহানত সিংহৰে নাহে মনত সাহস আহে অনুপ্ৰেৰণা আহে উদ্যম আহে এনে এটা শব্দ পৃথিৱীৰ বেলেগ ঠাইত এই শব্দটো ক'লে কেনেকুৱা হয় মই নাজানো কিন্তু অসমত কিন্তু মই জানো মোৰ বিশ্বাস যে এই শব্দটো কোৱাৰ লগে লগে সকলোৰে মন প্ৰাণ পুলকিত কৰি যায় সিংহৰিত কৰি যায় মনত উদ্যম আহে সাহস আহে অনুপ্ৰেৰণা খুব ভাল লগা এটা শব্দ এটা মাত্ৰ শব্দই মন ভাল কৰি দিয়ে মোৰ দৃঢ় বিশ্বাস এই শব্দটো ক'লে আপোনালোকৰ প্ৰত্যেকৰে মন ভাল লাগি যাব এটা মাত্ৰ শব্দ মানে সকলো আমি মা শব্দটো আমি ঈশ্বৰ দেখা নাই আমি ঘৰত দেখা নাই আল্লাহ দেখা নাই আমি দেখা পাইছোঁ আমাৰ মা দেউতা নেদেখা
হ'ল আমাৰ ঈশ্বৰ আৰু সেই মা দেউতাৰ মা বুলি ক'লে আমাৰ কেনেকুৱা লাগে আমাৰ শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে মায়ে ভাই দিয়া গৰম ভাতৰ কাঁহীখন গৰমৰ দিনত বন্ধত বা বন্ধৰ দিনত মাৰ ওলা ঘূৰি থকা এই পৰিৱেশ চাদৰৰ বা মাৰ চাদৰৰ বা মা যেনি যায় মা গোন্ধাই কিমান ভাল লাগে কিয় মা ভালেই লাগিলে কিবা সমস্যা হ'লে মাৰ ওচৰলৈ যাওঁ মায়ে সমাধান দিয়ে দেউতাই ডাঙৰ ডাঙৰ সমস্যাবিলাকৰ সমাধান কৰে কিবা হ'লে আমি মাৰ ওচৰলৈ মাকে যে আশা সমাধান সকলো যেন আমি দেখা পাওঁ মোক এগৰাকী শিক্ষকে কৈছে যে জীৱনৰ বাটত আগুৱাই নিওঁতে তিনিটা মা আমি মনত ৰাখিব লাগিব আমি মহাৰাজত জয়ন্তী উদযাপন কৰাৰ লগে লগে নতুন প্ৰজন্মক আগুৱাই নিয়াৰ দিয়াৰ কথা পাতিলোঁ যে চিন্তন হ'ল মন্থন হ'ল দৰ্শন হ'ল অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ দি আমি আলোচনা কৰিলোঁ এই সকলো কথাৰ আঁৰত আছে তিনিটা মা এই তিনিটা মা আমি জীৱনৰ ফালত আগুৱাই যাবলৈ যাওঁতে আমি সদায় তিনিটা মা মনত ৰখা উচিত হ'ব তিনিটা মা হ'ল প্ৰথম মা আমাৰ মা দেউতাৰ শিক্ষাগুৰু প্ৰথম মা দ্বিতীয় মা আমাৰ মাতৃভাষা আৰু তৃতীয় মা হ'ল আমাৰ মাতৃভূমি অসম আহক আমি সকলোৱে তিনিটা মা আমি হৃদয় স্থাপন কৰি আমি আগবাঢ়ি যাওঁ যাৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগে লগে আমি অসমৰ জাতীয় জীৱনত বলিষ্ঠভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিম ভাৰতৰ মানচিত্ৰত আমি অসমখনক বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিম সেই আশা মনত কৰি এই বিদ্যালয়ৰ মহাৰাজত জয়ন্তী উৎসৱত জড়িত হ'বলৈ দিয়াৰ বাবে এই মহাবিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয় সন্মানীয় সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাজৰ সন্মানীয় সভাপতি আৰু বিষয়ববীয়াসকল পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া এই অঞ্চলৰ অভিভাৱক উপল বুঢ়াগামলৈকে ধৰি কলাবাৰী ৰাইজক মই আন্তৰিক কৃতজ্ঞতা জনালোঁ আৰু কৈ যাব খুজিছোঁ মোৰ কাম অসমৰ কাম মোৰ কাম অসমৰ সন্মান মোৰ সন্মান আমি দিল্লী কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দিল্লী কাম অসমৰ দিল্লী কাম ধন্যবাদ জয়